দাদা প্ৰথমতে আপোনাক আমি এটা প্ৰশ্ন সুধিম যদি প্ৰশ্নৰ উত্তৰটো দিব পাৰে আপোনাক 1 লিটাৰ পেট্ৰল দিয়া হ'ব আৰু যদি আপুনি মোৰ ফেসবুক পেজটো ফলো কৰি ৰাখিছে আৰু ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিছে তেতিয়া আপোনাক 5 লিটাৰ পেট্ৰল দিয়া হ'ব আপোনাৰ আমাৰ প্ৰশ্নটো হ'ল ভাৰতবৰ্ষৰ কোনজন মানুহে সৰ্বাধিকবাৰ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ কৰিছিল এটো নীতিশ কুমাৰ নীতিশ কুমাৰ ওয়াও প্ৰথম একজনক সুধিছে একজনে পাৰিছে ভাল লাগিছে আৰু দাদা এটো পেট্ৰল আপুনি এতিয়া ভৰাই লওক লাইভ ভৰাই লওক গাড়ীত লাইভ ভৰাব লাগিব যে আমি মানুহক পেট্ৰল হসাই দিও নে মিছাই দিও বহুতে ভাবিব যে আমি মিছা কৰো ভিডিও আমি মিছা নহয় তেও ৰাস্তা দি আহি আছিল তেওক আমি পেট্ৰলটো দিছো তেও উত্তৰ দিয়াৰ কাৰণে এটো তেৰ গাড়ীত আমি পেট্ৰলটো ভৰাই আছো আমাৰ চেনেলৰ বিষয়ে কি ক'ব ৰাইজক কি ক'ব না আপোনাৰ চেনেল ফ্লো আছে হেই কৰি দিবৰ কাৰণে কম হয় আপুনি সাবস্ক্ৰাইব কৰা আছে নে আছে আছে হে আছে ইউটিউবত থাকিলে কিন্তু 5 লিটাৰ পাব আছে নেকি আছে ইউটিউবত আছে ইউটিউবত আৰু ফেসবুকত আছে আছে যে চাও না এতিয়া চাব নোৱাৰে এতিয়া চাব নোৱাৰে মানে নাই কি সাবস্ক্ৰাইব কৰা নাই বন্ধুসকল যদি থাকে 5 লিটাৰ পাব তেও লাজ কৰিছে হ'ব অনক এটা কথা কৈ দিয়ক জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা আমি আৰু অন্য মানুহক অন্য এটা প্ৰশ্ন সুধিম যদি তেও পাৰে তেওকো আমি পেট্ৰল দিম আহক আমাৰ লগত আৰু এজনক সুধো দাদা আপোনাক আমি এটা প্ৰশ্ন সুধিম যদি আপুনি প্ৰশ্নৰ উত্তৰটো দিব পাৰে আপোনাক 1 লিটাৰ পেট্ৰল দিয়া হ'ব লগতে যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা আছে ইউটিউবত আৰু ফেসবুকত তেতিয়া আপোনাক 5 লিটাৰ দিয়া হ'ব আপুনি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা আছে নে কৰা নাই বৰ্তমান কৰা নাই তে আপুনি সাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে এতিয়া আপোনাক একদম সহজ এটা প্ৰশ্ন সুধিম প্ৰশ্নটো হ'ল অসমৰ কোনখন জিলা সকলোতকৈ ডাঙৰ কামৰূপ জিলা কামৰূপ জিলা না দাদা হোৱা নাই আপুনি সময় দিয়াৰ কাৰণে ধন্যবাদ হোৱা নাই কামৰূপ জিলা নহয় কেমেৰা পৰা সাইড দিয়ক আপুনি যদি আমাৰ প্ৰশ্নৰ উত্তৰ দিব পাৰে তেতিয়া আপুনি 1 লিটাৰ পেট্ৰল পাব লগতে যদি আমাৰ চেনেল সাবস্ক্ৰাইব কৰা আছে 5 লিটাৰ পেট্ৰল পাব আৰু যদি ফেসবুকত ফলো কৰা আছে তেতিয়া লগত আৰু এটা গিফট পাব আপুনি ফেসবুকত ফলো কৰিছে নে নাই মই কৰা নাই ঠিক আছে আপুনি কৰি ল'ব ৱাদুদ ভাই ফাউণ্ডেশ্যন পেজৰ নাম আৰু আপুনি প্ৰশ্নটো হ'ল অসমৰ কোনখন জিলা সকলোতকৈ ডাঙৰ মই ক'ব নোৱাৰো আপুনি ক'ব নোৱাৰে ঠিক আছে সময় দিয়াৰ কাৰণে ধন্যবাদ আহক ৰাইজ আন এজনক সুধো ভাইটি নোৱাৰিলে সুধিম সকলোকে সুধিম এনেকুৱা নহয় যে আমি মানুহ বাছি বাছি সুধিম তেনেকুৱা নহয় দাদা আপোনাক প্ৰশ্ন এটা সুধিম যদি উত্তৰ দিব পাৰে 1 লিটাৰ পেট্ৰল পাব প্ৰশ্নটো হ'ল অসমৰ কোনখন জিলা সকলোতকৈ ডাঙৰ কাৰ্বি আংলং জিলা থেংক ইউ আপুনি ক'ব পাৰিছে দাদা আপুনি পেট্ৰলটো ভৰাই লওক আপুনি যে পেট্ৰলটো পাইছে ভাল লাগিছে নে একদম ভাল লাগিছে বহুত আনন্দিত হৈছো ঠিক আছে আপুনি ভৰাওক 1 লিটাৰ পেট্ৰল ভৰাওক আপুনি ৰাইজ আপোনালোকেও যদি ভাবিছে যে আপোনালোকো আমাৰ লগত গেম খেলিব আহিব আমি নগাঁৱত থাকো আমি আগলৈ ডাঙৰ ডাঙৰ প্ৰাইজ আনিম বৰ্তমান আমি ষ্টাৰ্ট কৰিছো আপোনালোকে আমাৰ লগত থাকিব তেলটো দিয়াৰ কাৰণে ধন্যবাদ আপুনি ৰাইজক কি ক'ব ৰাইজক কি চেনেলৰ বিষয়ে কি ক'ব চেনেলটো আপোনাৰ যিটো চেনেল সেইটো চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ আৰু ঠিক আছে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ফেসবুকত চাই থাকিলে ফলো কৰি ল'ব আৰু নেক্সট আপোনালোকে যদি বিচাৰে এনেকুৱা ভিডিও আমি কৰিব লাগে তেতিয়া হলে আপোনালোকে কমেন্টত জনাব দাদা এবাৰ কৈ দিয়ক জয় আই অসম জয় জুবিন দা আজিৰ কাৰণে আহিছো আগলৈ আমি আপোনালোকক ধুনীয়া ধুনীয়া ভিডিও দিব চেষ্টা কৰিম